পোনপ্ৰথমে সকলোলৈ ভোগালী বিহুৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ। অতিকৈ মৰমৰ আমাৰ মেনেজাৰ ছাৰ আৰু লগতে সকলোলৈ মোৰ তৰফৰ পৰা বহু মৰম শুভেচ্ছা জ্ঞাপন কৰিছোঁ। সকলো সুস্থ থাকক, সকলোৱে সদায় এনেদৰে ফূৰ্তি কৰি থাকক, আগন্তুক জীৱন সকলোৱে বহু সুন্দৰ হওক তাৰে কামনা কৰিছোঁ। মই জুবিনদাৰ গান গাই খুব ভাল পাওঁ। বিহু জুবিনদাৰে গাম, এনেকুৱা নহয় যে অকল জুবিনদাৰে গাম, সকলোৰে গাম। আপোনালোকে অনুৰোধ কৰিব, আপোনালোকে ভাল লগা গীতসমূহ কৰিব, মই যিমান পাৰোঁ চেষ্টা কৰিম। হ'বনে? সকলোৰে পৰা অলপমান হাত চাপৰি প্ৰথমতে। আৰু এইখন মোৰ ঐতিহ্যমণ্ডিত ৰত্নকান্ত বৰকাকতি হাইস্কুল, ইয়াৰ পৰা মই পঢ়ি যোৱা, আৰু এইখন মঞ্চত আপোনালোকক এনেকৈ লগ পাই খুব ভাল লাগিছে। আৰু লগতে মই এটা কথা ক'বলৈ পাই বৰ সুখী অনুভৱ কৰোঁ যে মই SBI লাইভত কৰ্মৰত এজন সদস্য, আৰু এয়া গৌৰৱৰ কথা। এইটো কাৰণে গৌৰৱৰ কথা কাৰণ SBI লাইভে আমাৰ বহু মানুহক সুৰক্ষিত কৰিছে। সকলোৱে এইখিনি বুজিব লাগে, জানিব লাগে। মই যিমান পাৰোঁ ব্যস্ততাৰ মাজতে কেতিয়াবা মোৰ মিউজিচিয়ানসকলক কওঁ, আমাৰ এওঁলোকৰ বহুতৰে আছে, কৰিব লাগে। আৰু লগতে মই ইয়াতে মোৰ লগত সংগত কৰা মিউজিচিয়ানসকলক মই অলপ চিনাকি কৰি দিব ওলাইছোঁ। আমাৰ শ্ৰদ্ধাৰ BM ছাৰে প্ৰথম আমাৰ গীটাৰত আছে মোৰ অতিকৈ মৰমৰ বন্ধু নিৰঞ্জন, কীবৰ্ডত আছে মোৰ ভাতৃ আৰু বন্ধু ভাই কম্বৰ সুন্দৰ বজাই। এয়া মাইনাদা, মই মাইনাদা বুলি মাতো। আৰু এয়া মোৰ ককাইদেউ দুলদা। আৰু ষ্টেজত অকণমান জেগাৰ অভাৱ হোৱাৰ কাৰণে মোৰ অতিকৈ মৰমৰ ভাতৃ এয়া বাঁহীত আছে গৌৰৱ ৰায়, শিৱসাগৰৰ পৰা। বাঁহীত আপোনালোকক বিহুৰ যি সোৱাদ সেই সোৱাদ তেওঁ দি যাব। মই বিহু গাম, প্ৰথমে জুবিনৰ অকণমান গীত এটা গুণগুণাই দিছোঁ।